নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভাল বিহু বতৰত। আৰু মোৰ বৰ্তমান ভালেই। আজি আহি আছোঁ আমাৰ ওচৰৰে এখন গাঁৱলৈ, আৰু ওচৰৰ গাঁওখনৰ মানে ভেলাঘৰ সাজিছে, আৰু ভেলাঘৰ চাবলৈ আহিছোঁ। আপোনালোকক ভেলাঘৰটো দেখাব বিচাৰিছোঁ, আৰু আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু ব'লক গৈ থাকোঁ, ভেলাঘৰটো সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ভেলাঘৰ দেখিলে আপোনালোকে আচৰিত হ'ব, কি ভেলাঘৰ সাজিছে মানে। ব'লক গৈ থাকোঁ এতিয়া। আৰু দেখিছে চাইকেল লৈ আহি আছোঁ, আৰু লগৰ এটা আছে, লগৰটোৰ ঘৰত প্ৰথমতে সোমাই ল'ম, তাৰপিছত গৈ থাকিম। ব'লক গৈ থাকোঁ। আহি আছোঁ, এয়া পাই গ'লোহি। চিত্ৰধৰ ঘৰ পাওঁ এইটো পদূলি, আৰু এইফালে পাহাৰ, এইফালে দেখিছে কি ধুনীয়া পৰিৱেশ। আৰু এইফালে চাওক, তাৰমানে ৰাস্তাটো ভাল লাগিছে। এই আগলৈ সেইফালে একদম পূৰা বহুত দূৰ লাগে। আৰু আপোনালোকক চিত্ৰধৰ ঘৰলৈ লৈ যাম বুলি কৈছিলোঁ। চিত্ৰধৰ ঘৰ পদূলি পাৰ হৈ আহিছোঁ, ৰ'ব। চিত্ৰধৰ ঘৰ পাই গ'লোহি। চিত্ৰধৰ ঘৰ পাহাৰৰ কাষত, এই পাহাৰ লাগি আছে সিহঁতৰ পাছফালে। নমস্কাৰ, য'ত আহিছিলোঁ আজি পাই গ'লোহি, আৰু ৰ'ব দেখাই দিছোঁ। আহি পাই গ'লোহি, ব'লক আপোনালোকক দেখুৱাওঁ আজি সম্পূৰ্ণ কি ধুনীয়াকৈ আহি কৰিছে। আৰু এইফালে চাওক, আৰু আপোনালোকে এইফালে দেখিছে এজোপা কলগছ ৰুই থোৱা আছে, আৰু কলগছজোপাত সৰু ল'ৰাকেইটাই বগাব বিচাৰিছে, তাৰমানে কলগছজোপা উঠিব বিচাৰিছে, আৰু ওপৰত সেইটো পাতিহাঁহ বান্ধি থোৱা আছে দেখিছে। আৰু চেষ্টা কৰিছে, পৰা নাই, অথনিৰপৰা জিজি আছে, উঠিবলৈ চেষ্টা কৰিয়ে আছে, নাই পৰা। তথাপিও পাৰিব চাগে কোনোবা সময়ত। সেইটো ল'ৰাটোৱে উঠিব বিচাৰিছে। উঠা চেষ্টা কৰা, পাৰিবা। ওপৰত পাতিহাঁহে চিঞৰি আছে, মোক নমা। উঠা, উঠি যাওঁ, ৰখি নাথাকিবা আৰু। কিছুমান ধুনীয়া আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা সঁজুলি সজাই থোৱা আছে, আপোনালোকক দেখাই দিব বিচাৰিছোঁ। আহক দেখাই দিওঁ কেনেকুৱা ধৰণৰ কিছুমান সঁজুলি সজাই থৈছে, ব'লক চাওঁ। এইফালে ঢেঁকী সজাই থৈছে ধুনীয়াকৈ, আৰু এইফালে ঢেঁকীৰ কুটাটো আছে, আৰু এইফালে ডলা, আৰু এইফালে চালনী, পাচি, খৰাহী, এইটো সাজৰ কলহৰ জলপান, আৰু কোলা, আৰু এইফালে যঁতৰ, এইটো টকা, ধুনীয়াকৈ টকা ইয়াত থৈ দিয়া আছে, কাৰণ আমাৰ বিহুৰ সময়ত প্ৰয়োজন হয়, সকলোৱে চিনি পায়। আৰু এইটো চেৰেকী, তাঁতশালৰ বস্তু, আৰু এখন ৰাচ, ধুনীয়াকৈ ৰাচৰ হেৰি লগাই থোৱা আছে। আৰু এইফালে এইটো মুহা, এইফালে সৰু চেৰেকী, এইটো লেটাই, আৰু এখন কোঠা ধুনীয়াকৈ লগাই থোৱা আছে, কোঠাখন সজাই থোৱা আছে প্ৰদৰ্শনীত। আৰু এইটো উঘা বুলি কয়, আৰু বহুতে চিনি পায়, তথাপি দেখাই দিব বিচাৰিছোঁ। গৰুৰ গাড়ী চকা, আৰু খালৈ, এইবিলাক বহুত ধৰণৰ আছে। ইয়াত কিছু সময় আগতে পতাকা উত্তোলন কৰা হ'ল, পতাকা ধুনীয়াকৈ বতাহত ঘূৰি আছে। আৰু দেখাব বিচাৰিছোঁ আপোনালোকক, ৰ'ব, উৰুকা নিশা যিটো মেইন বস্তু, আপোনালোকক যিটো বস্তু দেখাম বুলি ভাবি আহিছোঁ, আৰু এটা বস্তু আছে, তথাপিও এইটো বস্তু দেখাই দিব বিচাৰিছোঁ। চাই লওক এতিয়া কোনটো বস্তু। মাঘৰ বিহু বুলি সমূহ ৰাইজ একত্ৰিত হৈ একেলগে ইয়াত মানে মাঘৰ বিহু বুলি এসাঁজ খাইছে। আৰু এইফালে আমাৰ দাদা এজনক লগ পাই গ'লোঁ, আৰু দাদা এজনক দেখাবলৈ আহিছোঁ। দাদাজনক এবাৰ লগ কৰি লওঁ, লগ পাই গ'লোঁ। বিহু শুভেচ্ছা জনালোঁ। বিহু খবৰ কেনেকুৱা? বিহু বঢ়িয়া। আৰু সমূহ ৰাইজ একত্ৰিত হৈ ইয়াত অনুষ্ঠিত কৰিছে ন? হয়, আমাৰ তন্নপাম গাঁও একত্ৰিতভাৱে এবাৰ আমি ব্যক্তিগতভাৱে আমি ভোগালী বিহুৰ প্ৰায় পালন কৰিছোঁ। পুৱা ভাগত আমাৰ পতাকা উত্তোলন আছিলে, আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, সেইবোৰ খেল আমাৰ প্ৰতিযোগিতাসমূহ আছিলে, আৰু বিভিন্ন ধৰণৰ খেল আমাৰ হৈ আছে। মই অলপ অহা দেৰি হ'ল, তথাপিও আপোনালোকক যি দেখাব পাৰিছোঁ তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকক বহুত আছে বস্তু দেখাবলৈ, আৰু দেখুৱাই যাম ব'লক। যিটো আপোনালোকক বস্তু দেখাবলৈ আহিছোঁ, সেই বস্তুটো আপোনালোকক এতিয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু মেইন বস্তু সেইটোৱে, আজি ভেলাঘৰ বনাইছে বুলি যে কৈছিলোঁ, আৰু ভেলাঘৰটো আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। ভেলাঘৰ কি মজা বনাইছে মানে, আপোনালোকে দেখি আচৰিত হৈ যাব। আৰু এতিয়া দেখাব বিচাৰিছোঁ, চাই যাওক ভেলাঘৰ। এতিয়া ভেলাঘৰৰ ভিতৰলৈ সোমাই যাওঁ, আৰু ভিতৰখন আপোনালোকক দেখাবলৈ বিচাৰিছোঁ কেনেদৰে বনাইছে, আৰু কি প্ৰটেকশ্যন দিছে মানে। আৰু সেয়া ভেলাঘৰৰ ভিতৰত আহি সোমাই গ'লোঁ। আৰু এইফালে চাওক কি ধুনীয়া মানে বাঁহেৰে বনাইছে। আপোনালোকৰ বাঁহবোৰতো গম পায়, বাঁহৰ প্ৰয়োজন হ'বই বুলি। আৰু আপোনালোকৰ ভিতৰখন দেখুৱাই দিছোঁ বেক কেমেৰাত।
এয়া চাওক ভিতৰখন কি ধুনীয়াকৈ সজাইছে মানে ভিতৰৰ ষ্টাইলটোৱে ভাল লাগিছে মানে যিটো বহুত মেহনত আছে কাৰণ বহুত অলপ বনাবলৈ কষ্ট এইটো ইমান সহজ নহয় আৰু ভেলাঘৰৰ বেক চাইডটো আপোনালোকক দেখাই দিব বিচাৰিছোঁ সেয়াই আৰু সকলোখিনি দেখাবৰ চেষ্টা কৰিলোঁ মেজি বা ধৰি ভেলাঘৰ আদি কৰি যিবোৰ আছিলে আপোনালোকক দেখালোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু কেনেকুৱাকৈ পালে কমেণ্ট কৰি জনাব আজিলৈ বাই বাই